হেল্ল' ফ্ৰেণ্ডছ, স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি হৈছে 21 জানুৱাৰী সোমবাৰ। চ' আজি আপোনালোকৰ দিনবোৰ শুভ হওক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে চাওঁ হওক মেঘ ৰাশিৰ ক্ষেত্ৰত আছে যে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 11 ন, শুভ ৰং ৰঙা। কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱ তথা ইষ্ট কুটুম্বৰ পৰা সমষ্টিত সহায় সহযোগ পাব। মাতৃৰ স্বাস্থ্য ভালে যাব। ঘৰুৱা জীৱনত এই এটা খুঁত থাকিলেও আন হাতেদি সেই বুজাবুজি থাকিব। বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। তাৰপিছত আছে বিষ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং বগা। দিনটো ভালেই যাব। প্ৰেম প্ৰীতি শুভ, বিবাহৰ যোগাযোগ শুভ। স্বাস্থ্য আৰু আন দিনতকৈ উন্নত। বন্ধু বান্ধৱ আত্মীয় স্বজন আগমন হ'ব পাৰে। সামাজিক কামৰ মাজেদি মান মৰ্যাদা পাব। তাৰ 3 নম্বৰতে আছে যে মিথুন ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া। শৰীৰ মজলীয়া। কোনোবাই ঋতুগত অসুখত ভুগিব পাৰে। ভ্ৰমণ হ'ব পাৰে। ফুৰা চকাত অৱশ্যে সাৱধান হোৱা ভাল। শিল্পী সাহিত্যৰ বাবে অনুকূল। বিদ্যাত মাধ্যম। তাৰপিছত আছে কৰ্কট ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং মাখন। দূৰ ভ্ৰমণৰ যোজা হ'ব পাৰে। শাৰীৰিকভাৱে শুভ। বিদ্যাৰ্থীৰ অল্প যত্ন কৰিলে পাৰদৰ্শিতা দেখুৱাব পাৰিব। সকলোৰে লগত মিলিজুলি ভাল ধৰণে দিনটো পাৰ হ'ব। কৰ্কটৰ পিছতে আছে সিংহ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 11 ন, শুভ ৰং গেৰুৱা। কোনো সা সম্পত্তিত লোকৰ কথা ভাবি যদি মুকলি মনেৰে আগবাঢ়ক, মনোকামনা সিদ্ধি হোৱাৰ পথত। ঘৰুৱা জীৱনৰ সুখ শান্তি পিছবেলাৰ পৰা দিনটো আৰু উন্নত হ'ব পাৰে। সিংহৰ পিছত আছে কন্যা ৰাশিৰ ক্ষেত্ৰত শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া। অৰ্থ কষ্টৰ কিছু সকাহ পাব। প্ৰাপ্যত শুভ। পুৰণা ৰোগগ্ৰস্তৰ কিছু উপশম পাব। গধুৰ দায়িত্বৰ বোজা আপোনাৰ ওপৰত পৰিলেও সুচাৰুৰূপে তাক পালন কৰিব পাৰিব। কন্যাৰ পাছত আছে তুলা ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং নীলা। ঘৰত কোনো মাংগলিক কৰ্মৰ আয়োজন হ'ব পাৰে। বন্ধু বান্ধৱ তথা শুভাকাংক্ষীৰ আগমনত সুখী। শিল্পী সাহিত্যিকভাৱে শুভ দিন। প্ৰেমত মাধ্যম। তাৰপিছত আছে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মুগা। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পাব। দাম্পত্য জীৱনত কিবা এটা সমস্যা থাকিব, কিন্তু গুৰুৰ প্ৰভাৱত আহিব লগা বিপদ আপদৰ পৰা সদায় ৰক্ষা পাব। বৃশ্চিকৰ পিছতে আছে ধনুৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং সোণালী। কাৰো লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা। স্বাস্থ্যও দুৰ্বল। আপোনাৰ ৰাস্যাধিপতি ৰাহুৰ কবলত থকাত আৰু শনিৰ সাড়ে 7 হোৱাত বিভিন্ন সমস্যাই আগুৰি ধৰিব পাৰে। তাৰপিছত আছে মকৰ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 আৰু 7, শুভ ৰং কফি। স্বাস্থ্য মোটামুটিভাৱে ভালেই যাব। ভ্ৰমণ হ'ব পাৰে। ধৰ্মীয় কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। আপোনাৰ গাত সুপ্ত হৈ থকা মৌলিক প্ৰতিভাৰ কি হ'ব, স্ফুৰণ ঘটিব। তাৰপিছত কুম্ভৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং নীলা। আত্মীয় স্বজন তথা শুভাকাংক্ষীৰ আগমন হ'ব পাৰে। অবাঞ্ছিত খৰচে চিন্তিত কৰিব নালাগিবলগীয়া সৰু সুৰা কথাতে নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক জীৱন গতানুগতিক। প্ৰেমত জটিলতা। তাৰপিছত শেষত আছে মীন ৰাশিৰ ক্ষেত্ৰত শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং সোণালী। ব্যৱসায় বাণিজ্য বা অন্য কৰ্মৰ বাবে নতুন পৰিকল্পনা মনত উদয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ আমনি নাপাব। ধৰ্মীয় কামত মনোনিৱেশ। বিদ্যাৰ্থী একাগ্ৰতা বৃদ্ধি। শত্ৰুৰ ষড়যন্ত্ৰ সফল হ'ব। দাম্পত্য জীৱনত সুখ হ'ব। চ' আজিৰ দিনটো যি ৰাশিফল আছিল, ৰাশিফল ইমানেই আছিল। মোৰ ৰাশি হৈছে কুম্ভ ৰাশি। মোৰ প্ৰায় দিনটোৰ লগত মিলিছে। চ' আপোনালোকৰ যদি মিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে নতুনকৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নাপাহৰিব। ধন্যবাদ। বাই বাই।